যে আপোনালোক ৰৈ আছে আমাৰ ফালৰ পৰাহে সেৱা জনাইছোঁ আজি কথা কম কম কাহ বেছি মাৰিম মই ঠাণ্ডা ৰৈ চেচ চাহ মই যাওঁ মই যাওঁ মোক নিবলৈ এৰোপ্লেন আহি গ'ল এইখনত উঠোতে সাৱধান আকৌ নহ'লে পিছকে নিব ঐ ৰঙালী বিহুৰে বতৰ নহয় ঐ ৰঙালী বিহুৰে কি বতৰ নহয় ভোগালী বিহুহে আকৌ ৰঙালী বিহুৰ কথা কি কৈ আছে অ' মাই ডগছ গানটোত আকৌ ৰঙালী বিহু বুলিহে আছে যিটো বিহু আছে সেইটো বিহু কওক চা ঐ ভোগালী বিহুৰে বতৰ ভাঙি যাওঁ যত ঐ মাজুলী ছোৱালী নিজৰ জেগাৰ কথা ক'লো যে ভাল লাগি গ'ল ন হ'লেও মাজুলী ছোৱালী যদিও মোৰ ঘৰত মণি আছে তথাপিও সঁচাটো সঁচাই ধুনীয়া আকৌ ঐ মাজুলী ছোৱালী নাচিবলৈ আহোঁতে বাটতে বেয়া হ'ল বাটতে বেয়া হ'ল মটৰ সেই মটৰ সেই মাজুলীলৈ আহোঁতে ফেৰীতহে আহিব লাগে তাকেতো ঐ বাটতে বেয়া হ'ল ফেৰীৰ মটৰ ঐ চিতলাম খাই পৰি এইবাৰ বিহুতে ঐ তোকে শুনিনি ঐ কলা চোন পৰিব গাল মাজুলী ডেকাসকল অন্য নহয় ৰাম একে মূৰামূৰি সময়ত মাৰিডাল পাইছোঁ বিহুটো শেষ হৈছে মাৰিডাল পাইছোঁ তথাপি বেহাৰবাৰী চাই আছেনে ভাল পাই আছেনে আপোনালোকে কিমান ভাল পায় আপোনালোকৰ মাতত আমি গম পাম আও হৰি ঐ লাখুটি মূৰৰে পিতল ঐ আমাকো আছিলি এইখন বেছি ওচৰলৈ আহিব নে দিবা পাৰিবি এনে চেষ্টা কৰিম আৰু ঐ গাহাটো কৰিল শীত বজা এই সুধিব খুজিছো তৰালি কোন হ'ব তোমাৰ লগৰী কোন হ'ব তোমাৰ লগৰী কোনে পাব তৰালি দেখো তোমাৰ প্ৰহতি ছবি কিয় তোমাৰ সঁহাৰি নাই ভূঞা ৰুই আছিলা নাচনী চাপৰি মহজোকে ধৰিলে নাচনী উঠিলা চিঞৰি কাষে চাপি গৈ এৰুৱাই দিলো মই দিলামি চিকিয়াই হাঁহি কেহকলি থুনুপাক নাই ধন নাচনী নাচিব সময় ৰিচিপ খা যদি যা কি কৰো বাপেকে চা আও হৰি মজা মাজুলীলৈ যিমান আহোঁ হেঁপাহ নপলায়
সঁচাকৈ ইমান আন্তৰিকতা ইমান মৰম মই এনেকৈ ক'লে হয়তো তোষামোদ কৰা হ'ব কিন্তু আপোনালোকে নিজে গম পাইছে আপোনালোকৰ শিল্পীৰ প্ৰতি এই প্ৰাগ নিউজৰ প্ৰতি আপোনালোকৰ কিমান মৰম এই নিয়ৰত এতিয়াও ইমান সময়লৈকে ৰৈ আছে মই সোমাই আহি ভাবিছোঁ বোলো জাক দিছেনে নিয়ৰ পৰিছে গোটেইখন বগা তথাপিও এই চেগতে শ্ৰদ্ধাৰ সমূহ ৰাইজক ভোগালী বিহুৰ ওলগ জনালোঁ ইংৰাজীৰ নতুন বৰ্ষৰো শুভেচ্ছা জনাইছোঁ মোৰ শ্ৰদ্ধাৰ যিসকল বয়োজ্যেষ্ঠ মোৰ পিতৃসম মোৰ ককা মোৰ দেউতা মোৰ বৰদেউতা যিসকল আছে তেখেতসকলক শ্ৰদ্ধা জনাইছোঁ বন্ধু বান্ধৱী সকলোকে মোৰ সমবয়সীয়া সকলোকে মৰম যাচিছোঁ কণ কণ ভাইটি ভণ্টি যিসকল আছে তেখেতসকলকো মৰম যাচিছোঁ আগন্তুক দিনবোৰ আপোনালোকৰ ভালে যাওক তাকেই কামনা কৰিছোঁ সদায় বেহাৰবাৰী আউটপোষ্ট চাই থাকক সদায় প্ৰাগ নিউজ চাই থাকক আও হৰি ঐ পণ্ডিত এইফালে গ'লে এইফালে কি হ'ব খাবলৈ বহি বান্ধে এটা ৰিকা কিৰিং কিৰিং মোবাইল ফোন গাত চাবোন চাপৰিটোতো বজাব পাৰে সেইটো চাপৰি নহয় এইটো এক গাত চাবোন ঘঁহি বান্ধে এটা ৰিকা কিৰিং কিৰিং মোবাইল ফোন কোনে নকৰে ইমান ফোন তাৰিকা উত্তৰটো মোক দিবিচোন ঢপলীয়াকৈ সুধিবা হেল্ল' কোন কোমলকৈ মাতেৰে ক'ব মৰমেৰে হাই হাই মইতো দুএষাৰ ক'লোঁ আমাৰ পণ্ডিতেও দুএষাৰ কওক মই কি ক'ম মাথাটো দেখিছেনে নাই একে 7 নম্বৰ ফুটবলটোৱে আৰু মস্ত সেই আগতে যে আমি পঢ়িছিলোঁ হু এম আই এম ইন দি পিষ্টল নট ইন দি গান সেই মাথাটোৱে আৰু হয়নে দুএষাৰকৈ কপাই আছে সেই ইমান ঠাণ্ডা এয়া মোবাইলত ৰেকৰ্ডিং হৈ আছে নেকি নহয় কৰক একো নাই মই প্ৰথমে আকৌ ভাল লাগি গৈছিল বোলো বহুত দিনৰ মূৰত একেলগে ইমানবোৰ জোনাকী পৰুৱা দেখিলোঁ কৰক একো নাই আজিকালি জামা নাই মোবাইলৰ চবতকৈ ডাঙৰ খাই হিৰোচিমা নাগাচাকিত যে দিছিল কিবা লিটল বম ফেট লিটল বয় ফেট বয় বুলি বম দুটা গোটেই যে চেচকৈ দিছিল এতিয়া চবতকৈ ডাঙৰ বোমাটো আমি পকেটতে লৈ থাকোঁ এই মোবাইল কোন সময়ত ব্ৰাছ কৰে ঠিক নাই সাৱধান খালি আমিও সাৱধান আপোনালোকো সাৱধান আগবাঢ়া মইনা ইমান সোপা মানুহ আছে মই কি ক'ম চা মই ইমান সুন্দৰকৈ কৈছোঁ তই খালি এনেই ৰকৈ নকবি তই অকণমান সাহিত্য বা অকণমান উদাহৰণ অলংকাৰ এইবিলাক উপমা দি কবি ভাষণটো ভালকৈ কবি মানে সাহিত্যত লগাবি যেনে ধৰ তোৰ কেনেকুৱা ধৰ মানুহে যে এনেকৈ কয় যে মানুহৰ জীৱনটো চেণ্ডেলৰ ফিটা কেতিয়া ছিগে কোনো ঠিক নাই সেইবিলাক হৈছে উদাহৰণ উপমা সাহিত্য আপুনি লগতে সহযোগ কৰি যাব দে এটা ভাষণে হাত তালি আহি গ'ল চা মাৰিছে জানো মোৰ কাণত পোৱা নাই দেখোন শ্ৰদ্ধা ইয়াৰ ওপৰত বিশ্ব মানে কি আছে চা ওপৰত কোনো নিৰ্দিষ্ট খালি মানে কথাটো হৈছে যে ইয়াত উপস্থিত সেইটোৱে কৈছে উপবিশ্ব মানে ইয়াত চব আছে আৰু শ্ৰদ্ধা ওপৰত বিশ্ব তলত বিশ্ব এফালে বিশ্ব সেফালে বিশ্ব আগফালে বিশ্ব পিছফাল ধুনীয়া মানে চবৰ কথা কৈছো আৰু মোৰ ভাষণ শুনি কঁপিছে শ্ৰদ্ধা মোৰ কণ বৰ্তা বৰমাসকল কি কৈছ তই এইবিলাক খং উঠিলে কিন্তু মই যামগৈ ভাত বাঢ়ি দিলে মই চেচ মই যামগৈ ভাল হৈছে ক শ্ৰদ্ধা কণ মোৰ বৰ্তা বৰমাসকল ইয়াত উপবিষ্ট মোৰ জ্যেষ্ঠ ভাইটি ভণ্টিসকল ভাল হৈছে মুখ খেলি মেলি হৈছে মাজত দিতাই ক'লে ভাত বাঢ়ি দিলে মই চেচ আৰু তই যে এইখিনিলে এতিয়া উঠা আগত যে কোনোবা মানুহ এজনে মাতি নিলে কিবা যে প্লেট এখনত লৈ আঁতৰি গ'লি কি মোৰ বহুত খং উঠিছে কিয় অথনি এতিয়া
ইয়াত যে কাৰিকৰটো আছে বনাইছে মোক কৈছে মাংস অকণ টেষ্ট কৰাচোন কেনেকুৱা হৈছে মই ইমান ভাল পাইছোঁ মোক চব হাঁহি নোহোৱা মাংস দিছে এতিয়াহে দেৱজিতাই কৈছে হাঁহনো চয়াবিনৰ ভাজিহে আছিলে তাকে আকৌ মাংস অকণ দিছে খাবলৈ আহিছে তাকেতো খাইছ একে ঘৰত টিফিনত লৈও যাবি ক'ত টিফিন আনিছে সেয়া দেখোন দাঁতৰ ফাঁকত মাংস লাগিয়ে আছে ভাষণটো দি লওঁ দে বিহুৰ ওপৰত ক ভোগালী বিহুৰ ওপৰত ক ভোগালী বিহু আগৰ নিচিনা মানুহ মৰম চেনেহ নাইকিয়া হ'ল চা কিয় আছেতো ইমান সময় না ভোগালী বিহু আগৰ নিচিনা মানুহে সন্মান চমান নকৰা হ'ল চা কিয় আজি মই ৰাতিপুৱাই বিহু বুলি উঠিছোঁ গাটো ধুইছোঁ ওচৰৰ গৰুকেইটা নোৱা বোৱাই কলঙলৈ লৈ গৈছোঁ তাৰপিছত এটাও মানুহ নাই হয় চা মই অকলে মই গৰু নোৱা থৈ গুচি আহিছোঁ সেইটো ভুলতে গৰুকেইটা এনে লাষ্ট দুটামান দিয়া নাইনে খুচিছেও লাঠু মাৰিছে তই তেতিয়াও ভাবা নাই ভোগালী বিহুত বোলে কোনোবাই গৰু নোৱাই ধুৱাই ভোগালী বিহুটো নকৈছে বহাগৰ বিহুৰে বিহু এসোপা যে মই খেলি মেলি লাগি যায় মূৰ্খ মানে ভোগালী বিহুটো হৈছে যিদিনা আগদিনা সেইটো উৰুকা বুলি কয় উৰুকাটোত সকলোৱে মানে তই গম পাবি যেতিয়া ধানবোৰ পকিব খেতিয়কে যেতিয়া ধান চপাব সেয়া ভোগালী বিহু সেই তেতিয়া চবে ভোগ কৰে মাছ মাংস চব ভোগ কৰিব তাৰ পিছদিনা হৈছে সেইটো উৰুকাটো পিছদিনা হৈছে মাঘৰ বিহু বা ফাৰ্মাচী বিহু মাঘৰ বিহু বা ভোলাগী বিহু ভোগালী বিহু বা ফাৰ্মাচী বিহু বুলিও কয় ফাৰ্মাচী বিহুটো কি চা ফাৰ্মাচী বিহুটো মানে হৈছে আগদিনা মাছে মাংস ডকুচি খোৱাৰ পিছত পিছদিনা চবৰে গেছ চেছ এচিডিটি নহ'ব জানো মানুহ ঘৰত কম থাকে ফাৰ্মাচীত বেছিকৈ লাইন পাতি থাকে আৰু ফাৰ্মাচীতে মূল আমাৰ মাঘৰ বিহুৰ দিনা চবেই তিল পিঠা আৰু ঘিলা পিঠা খায় ফাৰ্মাচী খায় এষা আকৌ কি কথা কৈছে ঠিকে কৈছোঁ ফাৰ্মাচীত মানে তোৰ হেৰি পেন 40 তাৰপিছত উমেশ পেণ্টাচিঅ' সেইবিলাক দীঘলীয়া টেবলেটবিলাক সেইবিলাক হৈছে তিল পিঠা তাৰপিছত আগদিনা খানা খাই পিছদিনা যদি লুজ মোচন হয় লেট্ৰিন চেট্ৰিন তেতিয়া আকৌ সেই ঘিলা পিঠা দিয়ে লেম'ফেন সেইকাৰণে ফাৰ্মাচী বিহু বাটতে মোকো লেম'ফেন এটা খুৱাই লৈ যাব ঘিলা পিঠা বুলি খাম চা অঁ হ'ব আৰু বেছিকৈ যদি তোৰ বিহুটো বেছিকৈ পালিবলৈ মন যায় আগদিনা হেৰালি ঘৰটো বনাম যে পিছদিনাখন তই তাতে সোমাই দিবি পিছফালৰ পৰা 3 পাক ঘূৰি পেলাই মই জ্বলাই দিম পিছৰ পৰা মই বিহু খাব নালাগে আৰু নালাগে তই অকণ ধুনীয়াকৈ গান এটা গাই শুনা মই বজাওঁ ঠাণ্ডা লাগিছে গাওঁনে বেয়া পাবনে কি ঠাণ্ডা লাগিছে চেনি মাই চাহৰ দোকানৰ পইচা আজি চাহ খাবলৈ আহিছোঁ বেচিবলৈ নাহিছোঁ চবেই একেবাৰে চাহ খাব হা মালিকক সোধক আপোনালোকলৈ চিন্তা লাগিয়ে নানো ইমান মানুহৰ ভিৰ মোৰ মানুহজনী ইফালে হ'ল একে ওখ পাখ ফিজিকেল ফিট ইমান ভিৰত মোৰ হাতত ধৰি আহিব কাৰ হাতত ধৰি কাৰ ঘৰ পাবগৈ কোনে চাব কমলৰ ভৈনীয়েকেতো মোক খাইছে আৰু সেইজনী কোনে গাঁঠি মাৰি থৈছে নাজানিছে একে জেগাতে জন্ম হৈছে একে জেগাতে আছে আজিলৈকে ডাঙৰ নহয় তোমাহানো মৰমহতে অহা যোৱা কৰোঁতে তোমাহানো মৰমহতে অহা যোৱা কৰোঁতে তোমালোকৰ পদূলি দুবৰিব নদিলে তোমালোকৰ পদূলি দুবৰিব নদিলে মৰমৰ অভাৱত অহা যোৱা কমিলে মৰি যোৱাটো বহি পুনৰ গজি উঠিলে তাত নাভাজ পাইছোঁ ঠাণ্ডাতে এইখিনিত কিবা এটা আছে এইখিনিত কিবা এটা আছে মুখতো কিবা এটা আছে হালধি বাৰীতে হালে বৈ আছিলোঁ ভালুকে লগালে
গাঁওখন দিব হা অ হালধি বাৰীতে হাল বাই আছিলো ভালুকা লগালে খেদা বোলো ভালুকা লগালে খেদা হে মাজুলীৰ ছোৱালী হে মাজুলীৰ ছোৱালী হে জোকাম বুলি ভাবোতে অ দাদাহঁতে লগালে খেদা কলটো বুঢ়ী হলে নিনিউটো বুঢ়ী হলে নিনিউটো সমনীয়াই জোকাব সমনীয়াই জোকাব ঐ চীনে ভাৰতে যুদ্ধ লাগিলে অসমত পাতিলে কে বোলো অসমত পাতিলে কে হে তোমালোকে বুলি এ চিঠি লিখি থাকোতে নুমাই নুমাই থাকিলে লেমনেৰি যাং পতাব আহিবি তই মাৰব ৰাতি বিহু চাবলৈ যাম গছৰা গহত কুহি পাত পাতৰা ৰহত তুলি মাত গছৰা গহত কুহি পাত পাতৰা ৰহত তুলি মাত সৰু ভনী দিয় ঢেঁকী খালহ কতৰাই মাতে ভনী দিয় বহনি ডাল বনৰে বা পাইছোনে ভয় লাগে বেছি গাবলৈ ভয় লাগে মাত ভাঙি যায় যে ভাল হলেতো হাত ভাবি বজাব যদি বেয়া হয় তাতকে বেছি হাত ভাবি বজাব ইংলিছ বাদে হে তাত অ মোহ হেল্ল' অ মোহ অ খো ইংলিছ বাইদেউ এগৰাকী আমাৰ বেহাৰবাৰীত আহি আছে আমাক পঢ়াবলৈ অ তুমি চাইছেনে লেংগুৱেজ ইজ দি হোৱাট ইজ ইংলিছ ইংলিছ ইজ দ্য ফানি ল্যাঙ্গুয়েজ What is English? English is the coming from East India Company. Yes. Language is the main equilibrium of domestication. There is no heart of communication without permission. Every man knows very well that you can be not allowed, but you should not agreement on India. অ হ'ব কিবা বুজি পাইছেনে নাই পোৱা মই বুজি পোৱা নাই আপোনালোকে ক'ৰ পৰা বুজি পায় যদি আপোনালোকে বুজি পোৱা নাই তেতিয়াহ'লে মোক কওক যে আপোনালোকে বুজি পোৱা নাই যদি আপোনালোকে নকয় যে আপোনালোকে বুজি পোৱা নাই তেতিয়াহ'লে মই কেনেকৈ বুজি পাম যে আপোনালোকে বুজি পোৱা নাই if you don't understand then tell me that you don't understand if you don't tell me that you don't understand then how can I understand that you don't understand সবতকে বেগী বস্তুটো কি কি কৈছে সবতকে বেগী বস্তুটো কি ভোক অনিব ভোক হিমা দাস হয় নেকি আচ্ছা তই কচোন তোক কি বস্তুটো খাই তই ভাল পাওঁ মাংস মাংস খাই ভাল পাওঁ কি বস্তুটো খাই বেয়া পাওঁ চনি কোন আহিলে তই বেয়া পাওঁ হিকটি চাহ আপুনি কি বেয়া পায় মানে কোন আহিলে ভাল পায় মই গ'লে মই ভাল পাওঁ আহিলে ভাল নাপাওঁ মই গ'লে ভাল পাওঁ মাতবোৰ লগাই যায় মই ভাল পাওঁ কোন চাহ মনিব নহয় বেলেগ কোন চাহ বেলেগ এইবিলাক প্ৰাকৃতিক কথা আমি চবেই জানো মাত লগাই যায় গ'লে কিন্তু ভাল লাগি যায় নামটো কৈ দিয়ক বিহুৰ সময়ৰ বস্তু আমাৰ গাতে লাগি থাকে কলিংগৰ লিংগ কাটি আমাৰ অনুষ্ঠান শেষ কলিংগৰ লিংগ কাটি পাথাৰ কাটি পাল লৱংগৰ বংগ কাটি মজা মাৰি খা জানেনে কোনোবাই নাজানে তেতিয়াহ'লে পিছত আহি পেলাই এইটো অৰ্থটো মই কৈ আছোঁ কি আমাৰ অনুষ্ঠান বেছি দীঘল নকৰা বহুত অনুষ্ঠান আছে আমি মাজে মাজে এনেকৈ আহি মাজে মাজে আপোনালোকৰ লগত কথা বতৰা পাতি থাকিম মাজে মাজে অ জিভাখন উলিয়া আকৌ আহিম ভাত খোৱাই নাই কি দিছে কেকেৰা ও কলি জবন্দৈ মাৰ কবি গৈ বাটলকে পালে ঢোলটো বজাই সামৰি দিলোঁ আমাৰ অনুষ্ঠান নাই শেষ ও কলি জবন্দৈ কিয় ফূৰ্তিটো ইমান নাই নেকি
চাওক আজি চাওক এটা কথা প্ৰাগ নিউজ এতিয়া অসমৰ বিভিন্ন জেগাত যাব পাৰে মাজুলীৰ একে এইখন গাঁৱতেহে আহি সকলো শিল্পী লৈ ইমান সুন্দৰ উৎসৱ পাতিছে আপোনালোকেনো ধুনীয়াকৈ অকণমান উৎসাহ আছে যিহেতু নকৰে নেকি আও হৰি ধুনীয়া সকলি যৌৱন দৈ মাৰ কবি গৈ বাটলকে পালে জোৱাই ফুলিবলৈ মেখেলা পিন্ধিলে লাগে বুঢ়ী বুঢ়ী ফৰক চিলাই লবি চুটি চুটি কৰি ফৰক চিলাই লবি চুটি চুটি কৰি আকৌ ফৰক চিলাই লবি চুটি চুটি কৰি সকলোৰে ভালে যাওক বছৰটো বিহুলে পুনৰ শুভেচ্ছা জনালো বহুত বহুত ধন্যবাদ আও হৰি এই মজা চেলোমণি বদতি থেংক ইউ